হাই হাবিবা পাকঘৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বনাম ফুলৰ পকোৰা। আমাৰ বাৰীতে ৰঙালাও আৰু জাতিলাওৰ কেইটামান ফুল ফুলিছিলে, তাৰ পৰা মই কেইটামান উঠাই ল'লোঁ। আৰু চাব, ফুলবিলাক যেতিয়া নতুনকৈ ওলায় তেতিয়া সেই ফুলবিলাকত ফল নধৰে। সেইবিলাক উঠাই এনেকৈ পকোৰা বনাই খাবচোন, বৰ টেষ্টি হয়। ব'লক পকোৰাৰ কাৰণে আমি ইনগ্ৰিডিয়েণ্টছখিনি লৈ লওঁ। ইয়াতে আধা চামুচ হালধি গুড়ি, আধা চামুচ জলকীয়া গুড়ি, আধা চামুচ আদা থেতু কৰি থোৱা, আধা চামুচ নহৰু থেতু কৰি থোৱা আৰু 3 পৰা 4 চামুচ পিঁয়াজৰ পেষ্ট। এতিয়া এই গোটেই ইনগ্ৰিডিয়েণ্টছখিনি এবাৰ ভালকৈ চামুচৰ সহায়ত মিক্স কৰি ল'ম। মই পিছত আৰু অকণমান পিঁয়াজৰ পেষ্ট লৈ লৈছিলোঁ, নহ'লে ইয়াত অকণমান পানী এড কৰিব লাগিব, তাতকৈ মই পিঁয়াজৰ পেষ্টটোহে ইউজ কৰিছোঁ। লগতে লৈ ল'ম 2 চামুচ পিহি ৰখা দালি আৰু এই গোটেইখিনি একেলগে ভালকৈ মিক্স কৰি ল'ম। আৰু ইয়াত লৈ ল'ম মিডিয়াম চাইজৰ চামুচেৰে 1 চামুচ শুকান পিঠাগুড়ি। এতিয়া এই গোটেইখিনি একেলগে মিক্স কৰি 5 মিনিটৰ কাৰণে ৰেষ্টত থৈ দিম। লগতে দি দিম পৰিমাণ মতে নিমখ, আৰু নিমখ দিয়া সময়ত মোৰ ভিডিঅ'টো ৰেকৰ্ড নহ'ল। ফুলখিনি গছৰ পৰা উঠাই আনি ধুই পানী সৰিবৰ কাৰণে এটা জেগাতে ৰাখি দিছিলোঁ। আপোনালোকে এই পকোৰা বনাওঁতে অকণো পানী ব্যৱহাৰ নকৰিব, পিঁয়াজৰ পেষ্টটোহে ব্যৱহাৰ কৰিব। 5 মিনিট পিছতো ফুলখিনি এটা এটাকৈ গোটেই ইনগ্ৰিডিয়েণ্টছখিনিৰ লগতে ভালকৈ মিহলাই ল'ম। এতিয়া পকোৰাখিনি তেলতে ভাজিবৰ কাৰণে এটা কেৰাহী লৈ ল'ম আৰু কেৰাহীটোত পৰিমাণ মতে চয়াবিন তেল দি দিম। তেলখিনি গৰম হ'লে ফুলখিনি এটা এটাকৈ দি যাম। তেলখিনি মিডিয়াম আঁচত ৰাখি পকোৰাখিনি ভাজি ল'ম। পকোৰাখিনি ইলুটি সিলুটি কৰি দুয়োফালে ৰঙচুৱাকৈ ভাজি ল'ম। এনেধৰণে ৰঙালাও আৰু জাতিলাওৰ ফুলৰ পকোৰা বনাই খাবচোন। ফুলৰ পকোৰা বেয়া পোৱাজনকো এনেধৰণে ফুলৰ পকোৰা বনাই দিলে নিশ্চয় খাব। আৰু আপোনালোকে এই ফুলৰ পকোৰাটো যিকোনো চাটনিৰ লগতে খাব পাৰে আৰু চাহৰ লগতো ছাৰ্ভ কৰিব পাৰে। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেতিয়া লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।